ফাইনেলি গাইজ পূজা চাবলৈ ৰেডি হৈ গ'লোঁ মহাষ্টমী পূজা ক'ত যাওঁ কি কৰোঁ আপোনালোকে চাই থাকক পূজা গাঁৱৰ পূজাতে যাম প্ৰথম নমস্কাৰ এণ্ড ৱেলকাম মাই ইউটিউব চেনেল যুগল লাইফষ্টাইলত স্বাগতম জনাইছোঁ ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ হাংগা হ'ব চাল কি চাল ৰচনা চাগে পূৰা হাংগা হ'ব গাইজ চকৰি চাম গাইজ চকৰি গাইজ ৰেডি বসন্তও যাব বসন্ততে ঘৰৰ ফালে ব'লক গাইজ বসন্ততে ঘৰ আহি পালোঁ থৈছোঁ এইটো মানিবি কাকা ক'ৰ পৰা আনিছে আজি ফ্লিপকাৰ্টৰ পৰা গিফ্ট দিছে কিমান লৈছে গিফ্ট দিছে মোক দি উপহাৰৰ বস্তু অলপ মানে সৰু হাতত ৰাখিব লাগে বল যাব ঘৰত যাৱাৰ ফলত মানে ই নতুন কাপোৰ পিন্ধিছে মোৰ আগত পুৰা কাপোৰ পিন্ধিছে মোৰ নতুনটো পিন্ধি হ'ব আৰু কিবা পইচা কমো আছে ঘৰত দি থৈ আহোঁ অলপ পইচা গাইজ আকৌ ৰেডি হৈ গ'লোঁ সি নতুন কাপোৰ পিন্ধা দিছে আৰু ময়ো পিন্ধিলোঁ আৰু পূজা যাতে চেচেই আৰু সেইকাৰণে নতুন কাপোৰ পিন্ধিলোঁ ব'লক গাইজ একদম পূজালৈ গাইজ এতিয়া আমাৰ গাঁৱৰ পূজা ভগত চাবলৈ ব'লক তাৰপিছত আমি যাম দগাঁও দলকনা বিতিয়া আৰু মুক্তাপুৰ ব'লক গাইজ চাই থাকক ভিডিঅ'টো স্কিপ নকৰিব ফাইনেলি গাইজ আমাৰ টিফিনি চকৰ পূজা আহি পাব ইয়াত ভিডিঅ' বনাব নোৱাৰিম গাইজ ইয়াত নৃত্য প্ৰতিযোগিতা চলি আছে গানবিলাক চলি আছে গোটাই ভিডিঅ'টো কপিৰাইট লাগি যাব মানুহ আস্তে হৈ আছে আৰু কালিতকৈ অলপ বেছি হৈছে মানুহ কাৰণ ইয়াত নৃত্য প্ৰতিযোগিতাৰ গানবিলাক চলি আছে গোটেই কপিৰাইট লাগি যাব ভিডিঅ' রানিংৰ হৰণ বজাব লাগিল না কাষত আহি হৰণ বজাব লাগে এই এতিয়া বাজিলে কি হ'ব কাষত বজাব লাগছে আহি পাই গ'লোঁ আমি জগাৰ চব কোন চকৰি আছে আহিছা আহি জগাওঁ ঠাণ্ডা বগাই চাব পাইছোঁ ফাইনেলি গাইজ আহি দগাঁৱৰ পূজা আহি পাই গ'লোঁ পূজা চলি আছে সেয়া এইবাৰ যাই আছোঁ আমি মুক্তাপুৰত ব'লক
ফাইনেলি গাইজ মুক্তাপুৰৰ পূজা আহি পালোঁ। ইয়াত নাম চলি আছে, আকৌ শুনাই নাপায় গাইজ। নাম মজা আছে গাইজ, ইফালেও মানুহ সিফালেও মানুহ, মাজতে মই চৰাই হোৱা হ'লে বুলি ক'লে দোৱা দিলোঁ পাতি লৈ। বলক গাইজ দেৰি কৰি নাথাকোঁ, আমাৰ চকতো নাম আছে প্ৰণৱ মেধিৰ নাম চলি আছে কিন্তু বলক গাইজ ভোগল চকলে। এয়া প্ৰণৱ মেধিৰ নাম চলি আছে আমাৰ চকত। ঘৰতে যাওঁ আৰু ইচ্ছা নহয় আছে, গা চা কাম লাগি গৈছে গাইজ। গাইজ আহি ঘৰ পাই গ'লোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ' ভালকৈ কৰাই নহ'ল, জানেই পূজাৰ বতৰ। আজিলৈ এৰিলোঁ, বাই বাই, জয় অসম।